একে দুই ময়না টুনি জুম सामी ने भी आज कुछ नहीं खाया। अच्छा ये आपके लिए ठीक है। अरे लव यू भाई 5 स्टार। तो এতিয়া যাম একেলগে ৰাইড কৰি মজা লাগিব ভাইৰ লগত। টাউন পৰা গুৱাহাটীৰ পৰা আকৌ ইয়াতে একলগত যাম নহয় ৰাইড। ফুল পাৱাৰ কেনেকুৱা লাগিছে? পাৱাৰ একদম খুব ধুনীয়া লাগি আছে। অলপ ওয়েদাৰে আমাক ডিস্টার্ব দিলে বাট এতিয়া ওয়েদাৰ আৰু পুৰা ক্লিয়াৰ। It's the sound of soul in me. Live your life, live your dream. जो छक जोरी क्यों ना सूरज की किरणें आने दे आने. Alright guys, good morning from home and welcome back to my YouTube channel again. আৰু আজি গৈ আছো যোৰহাট যিহেতু সানডে ৰাইড ষ্টাৰ্ট হৈ গ'ল আৰু আহি আছে বিয়েৰ বাইকাৰ এণ্ড আমিৰ মাজিদ। এতিয়া বৰ্তমান আছে কাজিৰঙা যাব শিৱসাগৰ যি দুখন বাইক লৈ আছে টকিঅ' এণ্ড ড্ৰেগন আৰু বাইক তেওঁলোকে দুখন আনি আছে। দুখনৰ এখন হৈছে Zx10r Kawasaki Ninja Zx10r আৰু এখন G900 গ্ৰাফিক্স কৰি মানে বাইকখন আল্টিমেট বনাই দিছে। নতুন ৰাইডিং জেগাটো আজি নতুন ৰাইড ষ্টাৰ্ট কৰিছোঁ। চ' একদম ভিডিঅ'টো কণ্টিনিউ কৰোঁ। ডাইৰেক্ট মটোব্লগত কৈ আছোঁ কেনেকুৱা। আৰু আজি ফুল গিয়াৰৰ ওপৰত বাইক চলাই আছোঁ। বহুত বেছি ভাল লাগিছে আৰু কমফৰ্টেবল। খালি অভ্যাসটো হোৱা নাই এতিয়ালৈকে, লাহে লাহে অভ্যাসটো হ'ব আৰু যোনে যদি মোৰ আইফোন ডেলিভাৰী ব্লগটো চোৱা নাই ডেষ্টিনেশ্যন বা আইফোনৰ লিংক পাই যাব, গৈ এইটো চাই ল'ব। অলৰাইট গাইজ, ডাইৰেক্ট গৈ ডেষ্টিনেশ্যনত লগ পামগৈ। ऐसी प्रीत मेरी है निगोड़ी चुलबुली करे जो छक जोरी क्यों ना सूरज की किरणें आने दे मेरे लिए। अब चल जाने दे जो भी बीत ओ जगह ताने दे उनकी सुने ना देखो सावन। অলৰাইট গাইজ, লোকেশ্যন আহি পাই গ'লোহি আৰু এতিয়া আমাৰ ডেষ্টিনেশ্যন ক'ত হয় ক'ব নোৱাৰোঁ কাৰণ আজি ভিডিঅ'টো পূৰা আনপ্লেন হৈ আছে একেবাৰে। আৰু ইয়াতে বাইক লাইন আপ কৰা কমপ্লিট হ'ল। ছানডে ৰাইডটো মই জইন কৰিব নোৱাৰিলোঁ, বাট এই ছানডে ৰাইডটো জইন কৰোঁ। ৰাইডিং জেকেটত মোক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰক যদি ভাল লাগিছে। আৰু নেক্সট আৰু ধামাকা ৰাইড আহি আছে। চ' গাইজ, দিছ ইজ ইণ্ট্ৰ' টাইম। নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। মোৰ মাইনা এটা নতুন ধামাকা ভিডিঅ' সৈতে সকলোকে স্বাগতম জনাইছোঁ। অলৰাইট গাইজ, সকলো ৰেডি, পুৰা বাইকৰ ওপৰত দেখিছে বহি আছে। আমাৰ যাত্ৰা হ'ব গাইজ দেৰগাঁওলৈকে। আমি কাকতগাঁও ওচৰতে ৰৈ দিমগৈ, মানে তাতে গৈ কিবা কিবি খোৱা হ'ব আৰু তাহাঁতি আমিৰ মাজিদতো সেইফালৰ পৰা আহি আছে যিহেতু আমি সেইডোখৰ জেগাতে অলপ ৰৈ পিনে ৰেষ্ট ল'ম। আৰু ছানডে ৰাইড গাইজ বিগিন। চ' লেটছ গো। गवा दे मितवा क्यों सोचे बादल भरे हैं जबकि वो तो रुके हैं क्योंकि बारिश तो enjoy this ride guys. Oh man, tamam guys, tamam, ultimate বেছি লাউড সাউন্ড নহয় কাৰণে একদম বহুত বেছি ভাল লাগিছে। tamam guys। 1000 years later দৰ্পণ আহিছে। মিষ্টাৰ দৰ্পণ ভাই বোলা নাই গ'ল আইফোনত লাভলৈ পাইছে, বহুত সৌভাগ্য। yes brother, yes আজি ফালিব লাগিব Zx10r G900। অলৰাইট গাইজ, বৰষুণ এৰাই নাই কিন্তু বাট আমাৰ খানা পিনা খাই হৈ গ'ল ডান। আৰু মানিব লাগিব আমাৰ খনিকৰ দাক ৰোজা ৰাখি আমাৰ লগত ৰাইড আজি জইন কৰিছে আৰু খনিকৰ দাক চেলিউট দিব লাগিব। চেলিউট। মুজামিল খনিকৰ বুলি চেনেল আছে, থেংক ইউ। লিংক ডেছক্ৰিপশ্যনত থাকিব, আপোনালোকে গৈ ছাপোৰ্ট কৰিব দেই। থেংক ইউ। আৰু একদম মজা ভিডিঅ' বনাই আছে। दवाई वाला सीन होने वाला है गाइस, हेडफोन यूज कर लीजिए। और वीडियो जो अब होने वाला है ना वो अल्टीमेट धमाका होने वाला है गाइस। देखिए राइडिंग जैकेट में एकदम क्रू टू बी। थैंक यू सो मच। মানে एक्चुअली মোৰ জেকেটটো মোৰ নহয়, एक्चुअली আমাৰ মাইনাৰ হয়। অলপ মানে কেছ নাই ভাই ভাই আমি সব লাডাখ, আমি সোনকালে এটা নতুন ট্ৰিপ গৈ আছো লাডাখ। ধামাকা ট্ৰিপ মানে লাডাখ লে লাডাখ 390 এডভেঞ্চাৰ আহি আছে আমাৰ ফেমিলি নতুনকে। অতি সোনকালে ধামাকা ব্লগ চাবলৈ পাব।
এইবিলাক আহি গ'ল গাইজ আমিৰ Majid full power bhai welcome to Assam आपका रास्ता कहाँ से था? यस आप लोग के लिए कितना दूर है हम लोगों ने सुबह से लेके आप सुबह से लेके आप रास्ता बहुत आगे था alright guys आमिर Majid bhai आহি ग'ল full power और बाइक साहब full power dragon अभी कैसा लग रहा है कैसा लग रहा है बहुत मजा है मजा बढ़िया वो अल्टीमेट बढ़िया आज तो आपने रोजा रखा है ना आज तो आपने रोजा रखा है हाँ मैंने और इश्ताक ने दो सामी ने भी आज कुछ नहीं खाया अच्छा टमी बाहर आ रहा है ना भाई ये आपके लिए ठीक है अरे लव यू भाई 5 स्टार गाइस 5 star from Jorhat भाई प्रमोट कर रहा है ककोसंग जाने वाला था ना वाटरफॉल्स ककोसंग हाँ वाटरफॉल्स ककोसंग जाने वाले थे बट भाई क्या हुआ कि वहाँ पे जितने भी सारे लोकल हाँ डायरेक्ट अभी तो शिवसागर ही जाएंगे भाई कल फिर से हम लोग माजुली ही जाएंगे ब्रो थैंक यू देखो यार भाई लोग 5 स्टार वगैरह दे रहे हैं घर पे होटल पे जाके खाऊंगा भाई बहुत फ्रेंड আছে আচ্ছা বেংগলোৰত বহুত লৰা আছে যোৰহাটৰ সব যোৰহাটৰ হয় এই মজা সব যোৰহাট লাভ ইউ যোৰহাট ওকে তো এতিয়া যাম একেলগে ৰাইড কৰি মজা লাগিব ভাইৰ লগত Yes, বঢ়িয়া নাম্বাৰ আছে কুকু ব্ৰো একদম টাৱাং ৰিসেন্ট ৰাইড কৰি আহিছে ন ডাইৰেক্ট টাৱাং পৰা গুৱাহাটীৰ পৰা আকৌ ইয়াতে লাডাখ নেপাল সব মুস্তাং ন তুমি বিয়াত ভাল লাগে কৈছে হেৰে আমি এটা শিকি আছো ন আমি নতুন লাইলা শিকি আছো একলগত যাম নহয় ৰাইড বঢ়িয়া আমি একদম জয়েন কৰিম দেই একদম বিনাশ মানুহ আৰু তামাম লাগিলে যোৰহাটত টেনচন নাই আৰু আহি থাকিম যোৰহাটত আমাক আৰু আহিলে কল কৰিলে হ'ল ওকে অলৰাইট এইবিলাক কংকন বাইক লগ পাই গলো ফুল পাৱাৰ কেনেকুৱা লাগিছে পাৱাৰ একদম খুব ধুনীয়া লাগি আছে অলপ ৱেডাৰে আমাক ডিস্টাৰ্ব দিলে বাট এতিয়া ৱেডাৰ আৰু পুৰা ক্লিয়াৰ হৈ আছে লাহে খুব ভাল লাগিছে আৰু ভাই ইয়াতে যোৰহাটৰ পৰা আহিছে ৱেলকাম কৰিবৰ কাৰণে থেংক ইউ ছ' মাছ আৰু গাইজ ভাইও ব্লগ বনাই আছে আপোনালোকে যোৰহাট আহিলে একদম টেনচন নাই আমি কেইটা আছো অভিলাষ আছে মই আছো অংকুৰ আছে আহিলে আৰু এবাৰ ভালকৈ আহিম নিশ্চয় আৰু আহিম মাইনা নকচাৰিক ব্লগছক আপোনালোকে মৰম কৰক ছাপোৰ্ট কৰক লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰক ফুল পাৱাৰ একদম গাইজ বঢ়িয়া লাগিলে বাইকাৰ্ছ এতিয়া আমি একদম পুৰা তিয়কলৈকে একেলগত ওলাই যাম চলো এইফালে গাইজ আছে পাপু ভাই ৱেলকাম চবে অলৰাইট এইফালে দেখিছে টকিঅ' আৰু একেলগে আমি ইয়াত তিয়কৰ পৰা যাম আৰু একেটা স্পীডৰ লগতো ক'বই নোৱাৰি গাইজ বহুত পাৱাৰফুল পাৱাৰ বাইক মোৰ দুটা ইয়ামাহা টায়াৰ এটা হ'ল গাইজ চাওক না ফুল পাৱাৰ Above the skies overseas, I hear them all, those places calling me to never give up, to never it's the sound of soul in me. অলৰাইট গাইজ যিখিনি মানে ভইচ ৰেকৰ্ড কৰিছিলোঁ মই মাইক একো ৰেকৰ্ডে নহ'লে আৰু ইয়াতে অলপ ব্ৰেক টাইম লৈছে क्या कीचड़ मारती है आपका बाइक पूरा 532 है आज हाँ इंजिनो पावर इंजिनो गरम बाप रे सनसेट हम लोग 6:32 का सनसेट हो जाता है आप लोग टियोक चले जाइए टियोक उन लोगों को इफ्तारी करना है ना 5:32 को हमारा जोरहाट में डेट है 5:32 को इसलिए टियोक आधा घंटे में टियोक पहुंच जाएगा অলৰাইট গাইজ এতিয়া টিয়কলৈকে যাম আৰু ইয়াৰ পৰা আধা ঘণ্টা লাগিব টিয়ক যাবলৈ ফুল পাৱাৰ
चलो भाई चलो oh my god guys Superbike लोगों first time ride ultimate boom 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 যিজন ৰাইডাৰ আমি চাই থাকোঁ সদায় সেইকেইজনৰ লগত ৰাইড কৰা গাইজ এটা মজাই বেলেগ আপোনালোকৰ মৰম আশীৰ্বাদ ভাল পোৱাৰ কাৰণে আজি ডিমটো ছাকচেছফুল হৈছোঁ এয়া Superbike এইখন আমিৰ ভাই Superbike এইখন চেমি ভাই oh my god আমিৰ ভাই চাউণ্ড এক্সজো চাউণ্ড ন ফুল পাৱাৰ মেন आपका बाइक के पीछे पीछे हम ठीक है क्वेश्चन था गंदा कर दिया चलो पावर कर लेना भाई जय होम सो जय দুই ময়না তুমি জুই একে একে দুই ময়না তুমি জুই हो गया एक एक दुई हो गया महीना तुम्ही दुई महीना मतलब ये क्या हम लोग लड़की नंबर लड़की फायर वाले पीछे बोलिए सबसे यहाँ पे नहीं आपका रिकॉर्ड कितना है मतलब मैं अभी तक भाई 276 तक 276 पावर लद्दाख में भी रोड्स अगर अच्छा है यार दिल्ली से तो है यमुना एक्सप्रेस वहाँ पे ट्राई करेंगे 299 हम तो 130 में हिल कर लेते ताकिया भाई বাই বাই আকৌ লগ পাম বুলি আশা থাকিলে ভাল লাগিছে আমি ইয়ালৈকে থলো আৰু থ্যাংক ইউ বহুত বেছি থ্যাংক ইউ আমাৰ ইয়াৰ পৰা শিৱসাগৰৰ পৰা আমি ধেমাজি হৈ কেনে বাই ৰোড নৰ্থ লখিমপুৰ মানে লখিমপুৰ তাৰ পৰা আমি মাজুলীৰ পৰা আমি বিশ্বনাথ চাৰিআলি তাৰপিছত আমি এনেকে উৰাং হয় মাজবাট হৈ কেনে আচ্ছা এটা সাৰ্কুল হ'ব তাৰমানে এটা সাৰ্কিট কমপ্লিট আচ্ছা সেইটো আপডেট পাই থাকিবলৈ ইনষ্টাগ্ৰামত কংকন তালুকদাৰ ফলো কৰিব একদম বঢ়িয়াকে ন ঠিক আছে বাই বাই সেফ জাৰ্নি আকৌ ভাল লাগিলে সো অলৰাইট গাইজ ভিডিও ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল পাইছে লাইক কৰিব বহুত কষ্ট হ'ল আজি ভিডিওটো বনাওঁতে আপোনালোকে দেখিলেই বাইক বহুত ফালি চলাবলগীয়া হ'ল নতুন ৰাইডিং জেগাত পুৰা বোকাৰ অৱস্থা নাইকিয়া কৰি দিলোঁ সো গাইজ ভিডিওটো ইমানে হ'লে যদি ভিডিও চাই ভাল পাইছে লাইক কৰিব চেনেল যদি নতুন ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব লগ পাম মানে ধমাকা ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ সো বাই বাই জয় प्रीत मेरी है निगोड़ी चुलबुली करे जो झकझोरी क्यों ना सूरज की